শিল্পীসকলে এইবাৰ পৰিৱেশন কৰিবলৈ লৈছে বায়'টেচিয়া বাৰিষাৰ বৰষুণক আদৰি কৰা বড়োসকলৰ জনপ্ৰিয় লোকনৃত্য বায়'টেচিয়া।
তসফিৰ হুছেইন দেৱক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নাগালেণ্ড বিশ্ববিদ্যালয়ৰ মাননীয় আচাৰ্য ডক্টৰ সমগ্ৰ কাৰ্যদেৱক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। A new Buddha has emerged, one built on peace, unity, and inclusive governance. The guns have all signed. This is a time when the movement was moved not for its dreams but for its divisions. Years of violence have ruled this land, fractured its people, and silenced its spirit. But in the last 2.5 years, a new Buddha has emerged, one built on peace, unity, and inclusive governance. The guns have fallen silent. In the airways, rising sounds. সরকার আলিয়া উপস্থিত বড় বিভিন্ন জেলার বিভিন্ন থানা প্রতিনিধিরা ডিডিসি মুখ্য কার্যবাহী সমগ্র মেমোরিয়া ডিডিসি কাউন্সিলর স্পিকার কাটারিয়া মেমোরিয়া লোকসভা সদস্য জয়ন্ত বসুমতাৰী মেমোরিয়া ডিডিসি উপমুখ্য প্রধান রবীন্দ্র বসুমতাৰী মেমোরিয়া আজি গুরুত্বপূর্ণ দিন কেইবাখনো গুরুত্বপূর্ণ ডকুমেন্ট গুরুত্বপূর্ণ কিতাপ গুরুত্বপূর্ণ গ্রন্থে মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াই উন্মোচন কৰিলে আৰু এই গ্ৰন্থকেইখনত আপোনালোকে পঢ়িলে দেখা পাব যে 4 বছৰ 4.5 বছৰৰ অংগীকাৰ লৈ সমগ্ৰ ডাঙৰীয়াৰ নেতৃত্বত এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এলেকাত শাসন প্ৰশাসন এডমিনিষ্ট্ৰেশ্যন আৰু গভৰ্নেন্স হৈছিল তাৰ প্ৰকৃত মূল্যায়ন আৰু প্ৰকৃত ৰূপায়ণৰ প্ৰকৃত মূল্যায়ন আৰু সেই মূল্যায়নৰ ভিত্তিত যিটো কোৱা হৈছে বড়োলেণ্ড হেপিনেছ মিছন এই বড়োলেণ্ড হেপিনেছ মিছন তাৰ জৰিয়তে প্ৰতিখন মুখত প্ৰতিটো মুখত হাঁহি বিনিময়ৰ কাৰণে প্ৰচেষ্টা তাৰে উত্থাপন ঘটিছে আমি অসমৰ উপকূলীয় অঞ্চলৰ সকলোৱে অতি ভাগ্যৱান যে যোৱা এটা দশকত অসমত উপকূলীয় অঞ্চলৰ শান্তি প্ৰচেষ্টাৰ হকে শান্তি প্ৰতিষ্ঠাৰ বাবে যিখিনি পদক্ষেপ লোৱা হৈছিল তাৰ ওপৰত আমি
সকলে দেখিবলৈ আৰম্ভ কৰিছোঁ আৰম্ভ কৰিছোঁ আমি ইয়াতে আৰু এটা ভাগ্যৱান সেইটো হ'ল আমাৰ ৰাজ্যখনে যোৱা কেইটামান বছৰত কেইগৰাকীমান প্ৰকৃত গুণসম্পন্ন সময় উপযোগী দৃষ্টি আৰু সাহস থকা দৃঢ়মনৰ নেতা উদ্ভৱ হোৱা আমি দেখিবলৈ পাইছোঁ গৱেষকসকলে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই কথা কৈছে যে ভাল এটা কোনো গছৰ ফল নহয় যে গছৰ পৰা আমি ছিঙি আহিম ভাল এটা কোনো কাৰখানা ফেক্টৰী তৈয়াৰ কৰিব পৰা কোনো সামগ্ৰী নহয় ভাল এটা আকাশৰ পৰা চাউলৰ পৰা ভঁৰাল কৰি কৰিব এনেকুৱা ধৰণৰ সামগ্ৰী নহয় ভাল কোনো মানুহ জন্মতে ভাল এটা হৈ নাহে যদি জন্মতে কিবা নেতা হৈ আহিলেহেঁতেন তেতিয়া নেতাৰ গৰাকী নেতা খুজিলেহেঁতেন নেতাৰ ভাল নেতাৰ গৰাকী ভাল সন্তান নেতা হৈ ল'লেহেঁতেন আমি সকলো পৰিস্থিতি আৰু এই পৰিস্থিতি জটিলতা যি মোকাবিলা কৰিব পাৰে যি সত্য তথা বাস্তৱৰ ভিত্তিত সাহস প্ৰত্যয় একাগ্ৰতাৰে মুখামুখি হ'ব পাৰে তেনে মানুহ নেতা হৈ ক্ৰমান্বয়ে সমাজৰ ওপৰত উঠি আহিব পাৰে প্ৰকৃত নেতাই নেতৃত্ব দিলে কেৱল অকলে আগবাঢ়ি নাযায় বিপদমুখী পৃথিৱীখনত এজন প্ৰতিভাসম্পন্ন প্ৰচুৰ সম্ভাৱনা সম্পন্ন নেতাই নিজৰ স্থিতি নিৰ্ধাৰণ কৰিব বিচাৰো অসমৰ কাৰণে আমাৰ সামগ্ৰিক সন্মিলিত জাতিৰ ভৱিষ্যতৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা বিনিময়মুখী পথৰ সন্ধিখনত নিজৰ ভাৱ নিহিলোৱাকৈ নিজৰ দৃষ্টি স্থিমিত নকৰাকৈ নিজৰ লক্ষ্য কৰা বিচলিত নোহোৱাকৈ থাকিব পৰা নেতা খুব বিৰল আমি উত্তৰ পূৰ্বাঞ্চলত যোৱা কেইটামান বছৰ আমি কেইবাগৰাকীও দূৰদৃষ্টিসম্পন্ন কমিটেড দৃঢ়মনা সাহসী আৰু সবল নতুন নেতা উদ্ভৱ হোৱা দেখা পাইছোঁ তাৰে দুগৰাকী নেতাক আপোনালোকে ইয়াৰ এই অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকে দেখা পাইছিল যি দুজনৰ ছবি চাৰিওফালে লাগি আছে প্ৰেক্ষাগৃহত আৰু বাহিৰত যি আমাৰ ৰাজ্যখনত আৰু অঞ্চলটোক আগুৱাই লৈ যোৱা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আমি বৰ্তমান স্বাধীনতাৰ পাছৰ 8 দশকত বিশেষকৈ লোকপ্ৰিয় অভিনয় কৰিবলৈ পাছৰ সময়ছোৱাত সুদীৰ্ঘ সময়ত আমি উপযুক্ত যুক্তিবাদী বাস্তৱমুখী সাহসী জাতিপ্ৰেমী দূৰদৃষ্টিসম্পন্ন নেতাৰ অপেক্ষা কৰি আছিলোঁ প্ৰকৃত নেতাই সকলোকে নিৰপেক্ষভাৱে লগত লৈ আগবাঢ়ে প্ৰকৃত নেতা পিছুৱতি নেতাই প্ৰকৃত নেতাই আনক বিপদৰ সন্মুখলৈ ঠেলি দি নিজে নিৰাপদ দূৰত্বত থাকি ৰং নাচায় প্ৰকৃত নেতাই হাতে কামে কাম কৰে প্ৰকৃত নেতাই সকলো মানুহকে বিশ্বাসত লৈ লগত লৈ কাম কৰে আৰু সকলোৰে বিশ্বাসভাজন হ'ব পাৰে প্ৰকৃত নেতাই পক্ষপাতিত্ব নকৰে প্ৰকৃত নেতাই সত্যলৈ ভয় নকৰে প্ৰকৃত নেতাই জাতিক নিশ্চয়ভাৱে ভাল পায় আৰু জাতিৰ হকে কাম কৰে প্ৰকৃত নেতাই ধৈৰ্য ধৰি কাম কৰিব পাৰে প্ৰকৃত নেতাই কোনো দৰাদৰি নাই প্ৰকৃত নেতাই লোকতে কলটো পকাব নিবিচাৰে আমাৰ এখন দায়িত্ব লৈ আহিছিল সমগ্ৰ লিখা এখন কিতাপ লুকিং উইদিন মাই ৰিফ্লেকশ্যনছ নামৰ এখন গ্ৰন্থ উন্মোচন কৰিবলৈ দায়িত্ব দিয়া হৈছিল সমগ্ৰ লিখা এই কিতাপখনত কেনেকুৱা ধৰণৰ নেতাই কৰা কামৰ প্ৰতিফলন ঘটা আমি দেখিবলৈ পাইছোঁ এই গ্ৰন্থখনত 22টা চেপ্টাৰ আছে আৰু এই 22টা চেপ্টাৰত যোৱা কেইটা বছৰত সমগ্ৰ ডাঙৰীয়াৰ নেতৃত্বত বিটিচি প্ৰশাসনত যি ধৰণৰ গভৰ্ণেন্স চলিছিল যি ধৰণে কাৰ্যসমূহ সম্পাদন কৰা হৈছে তাৰে প্ৰকৃত মূল্যায়ন কৰিবলৈ চেষ্টা কৰা হৈছিল ইয়াত মই আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি লোৱা এই 22টা প্ৰবন্ধৰ ভিতৰত চিহ্নিত কৰিবলৈ কোৱা হয় তেতিয়া প্ৰথম প্ৰবন্ধলৈ আপোনালোকে মন পুতি পঢ়িব প্ৰবন্ধটোৰ শিৰোনাম হৈছে লুকিং উইদিন locating myself in an evolving world অর্থাৎ এখন পরিবর্তনশীল
পৃথিৱীৰ নিজকে কেনেকৈ নিজৰ স্থিতি কেনেকৈ চিনাক্ত কৰিব পাৰে সেই কথা কমল বড়ো ডাঙৰীয়াই কৈছে। মই ভাগ্যৱান ইয়াৰ পূৰ্বে প্ৰায় 4 দশক ধৰি মই সংবাদৰ মাধ্যমৰ সৈতে জড়িত আছিলোঁ, এখন বিখ্যাত সৰ্বভাৰতীয় বাতৰি কাকতৰ সৈতে জড়িত আছিলোঁ আৰু সেই সময়ছোৱাতে অসমৰ অতি গুৰুত্বপূৰ্ণ কিছুমান পৰিস্থিতি নিজ চকুৰে অতি নিকটতম স্থানৰ পৰা দেখাৰ সৌভাগ্য বা দুৰ্ভাগ্য হৈছিল। একেদৰে এসময়ত কেৱল লীলা দেখা পাইছিলোঁ, আকৌ এদিন বেলিহানত জুই উঠা আৰু কোলা ধৰাই চাবি ধৰা দেখা পাইছিলোঁ। আমি তাত সাঁচি আছিলোঁ, মৃত্যুৰ বিভিন্ন কাহিনী শুনিছিলোঁ। তাৰপিছত কেইবাটাও দশক তেনেদৰে পাৰ হৈছিল, মানুহ নিৰ্ভৰ হৈছিল, মানুহ গৃহহীন হৈছিল, পিতৃ-মাতৃহীন হৈছিল, সন্তানহীন হৈছিল, স্বামীহীন হৈছিল, স্থানহীন হৈছিল, স্থানান্তৰিত হৈছিল, ক্ষতিগ্ৰস্ত হৈছিল, নোহোৱা হৈছিল। বহু কষ্ট, বহু অসাধ্য ফলশ্ৰুতি এতিয়া সেই আকাশখন পুনৰ নীলা হৈছে, সেই আকাশখনৰ কলীয়া নাইকিয়া হৈছে, সেই আকাশখনৰ ক'লা ধোঁৱা নোহোৱা হৈছে, সেই আকাশত নীলা আকাশত এতিয়া জাকে জাকে শান্তিৰ কপৌ আমি উৰা দেখা পাইছোঁ। এয়া এদিনৰ দ্বাৰা কৰা নহয়, কোনো যাদুযন্ত্ৰৰ দ্বাৰা কৰা কাম নহয়, এয়া হৈছে কষ্টৰ ফল, সকলোকে বিশ্বাসত লৈ কাম কৰাৰ ফল, সকলোকে সাহসে আগুৱাই লৈ যোৱাৰ ফল আৰু সকলোৰে আশা আকাংক্ষা, সকলোৰে দুখ দুৰ্দশা, সকলোৰে সপোন বিশ্লেষণ কৰি তাৰ দিশবোৰ কঢ়িয়াই চাই প্ৰকৃত সমাধান বিচাৰি সেই সমাধানৰ সূত্ৰৰ ভিত্তিত কাৰ্যকৰ্তা হাতত লোৱাৰ ফলস্বৰূপে আমি দেখিছোঁ এতিয়া বড়োলেণ্ডৰ আকাশত, অসমৰ আকাশত, নীলা আকাশত শান্তিৰ কপৌ জাকে জাকে ঘূৰে। শান্তি ধৰি ৰখাটো টান কাম, জুই লগাইটো অতি সহজ, জুই নোমোৱাটো টান। জুই নোমোৱাৰ পাছত সেই ছাই ল'বৰ পৰা, সেই ধ্বংসস্তূপৰ পৰা আকৌ সপোনবোৰ সাঁতাৰ দিয়াটো আৰু কঠিন। তাৰ কাৰণে লাগে অহপুৰুষাৰ্থ কৰিব পৰা, নিস্বাৰ্থভাৱে কাম কৰিব পৰা এমুঠি নেতা আৰু সেই নেতাৰ সন্মুখত এজন দৃঢ় নেতা। আমি যদি ভাৰতৰ স্বাধীনতা আন্দোলনলৈ ঘূৰি চাওঁ, দেখা পাওঁ যে ভাৰতীয় স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল আৰু চলিছিল প্ৰায় 100 বছৰ, কিন্তু 1919 চনত যেতিয়া মোহনদাস কৰমচান্দ গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ঘূৰি আহিছিল এজন উকিল হিচাপে, সফল উকিল হিচাপে, তেতিয়াই এই আন্দোলনৰ গতি ত্বৰান্বিত হৈছিল। তাৰপিছত যদি আমি স্বাধীনতাৰ পাছৰ সময়খিনি চাওঁ, আমি দেখা পাওঁ কোনকেইটা পৰ্যায়ত দেশৰ প্ৰকৃত উন্নয়ন হৈছিল, জনসাধাৰণ সুখী হৈছিল, কেতিয়া আন্ধাৰ হৈছিল, কেতিয়া পোহৰ হৈছিল, কেতিয়া বৃষ্টি নামিছিল, কেতিয়া সেই বৃষ্টিৰ ফলত তোৰ পৰা ভূমিৰ পৰা নতুনকৈ গছৰ গুটি পোখা মেলি উঠিছিল। এই গ্ৰন্থখনত মই 22 এটা কৰিছিলোঁ, বাকী দিনত যেতিয়া মই কৈ দিম 2-4টা আপোনালোকে বুজি পাব কি ধৰণৰ কথা প্ৰমোদ বড়ো ডাঙৰীয়াই সমাজখনৰ সন্মুখত দাঙি ধৰিব বিচাৰিছে। দ্বিতীয় গ্ৰন্থটোৰ নাম আছিল জাৰ্নি বিয়ণ্ড দ্য ক্ৰছৰোড, মাই থটছ অন পিচফুল, ছেফ এণ্ড ৰেজিলিয়েণ্ট বড়োলেণ্ড। ধান অসমীয়া কৰি চৌদিনীয়া অৱস্থাৰ পৰা কেনেকৈ দৃঢ়ভাৱেৰে শান্তিপূৰ্ণ, নিৰাপদ আৰু এখন যিকোনো পৰিস্থিতি মোকাবিলা কৰিব পৰা এখন বড়োলেণ্ডৰ সন্মিলিত সমাজ গঢ়িব পৰা যায়, তাৰ এটা বিশ্লেষণ দাঙি ধৰিছিল। তেওঁলোকে প্ৰবন্ধ লিখিছে, ভিজনেৰী লিডাৰ্ছ ট্ৰান্সলেট দ্য প্ৰমিছ ইনটু ৰিয়েলিটি। প্ৰতিশ্ৰুতি ভগৱানে দিব পাৰে, প্ৰতিশ্ৰুতিক সাধাৰণ মানুহে অসমত বিশ্বাস কৰিছিল, কাৰণ প্ৰতিশ্ৰুতিবিলাক দেৱালী ফুল যায় বুলি ভাবিছিল। কিন্তু যোৱা 4 বছৰত যিখিনি প্ৰতিশ্ৰুতি দিয়া হৈছে, মই লগতে ক'ব পাৰোঁ, মই এটা সাক্ষী, সেই প্ৰতিশ্ৰুতিবিলাক ৰিয়েলিটিলৈ ট্ৰেন্সফৰ্ম হৈছে আৰু তাৰ ভিত্তিতে শান্তি আৰু বিশ্বাসৰ এটা বাতাবৰণ গঢ় লৈ উঠিছে। মই বৰ দীঘলীয়া নকৰোঁ, কিন্তু ইয়াত এটা খুব সুন্দৰ প্ৰবন্ধ আছে, প্ৰবন্ধটোৰ নাম হৈছে দ্য উইনিং ৰেচিপি
our vision of peace, happiness and development. মুখ্যমন্ত্রী ডাঙৰীয়াই তেওঁৰ বক্তৃতাত কৈ গৈছিল যে বড়োলেণ্ডৰ উত্তৰ সীমালৈকে আমাৰ চুবুৰীয়া ভাৰতবৰ্ষত বৰ্তমান আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ, আটাইতকৈ প্ৰিয় প্ৰতিবেশী দেশ ভূটান আছে। এই ভূটানৰ ভাৰতবৰ্ষৰ সৈতে যিখিনি আন্তঃৰাষ্ট্ৰীয় সীমা লাগি আছে তাৰ প্ৰায় 80% বড়োলেণ্ডৰ সৈতে লাগি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে ভূটানৰ হ্যাপিনেস মিশন হয়েছে, হ্যাপিনেস ইন্ডেক্স হয়েছে সুফল ইন্ডেক্স, সুফল সূচাঙ্ক। এই সুফল সূচাঙ্ক হ্যাপিনেসৰ ইন্ডেক্স, এই হ্যাপিনেসৰ আনন্দ, সেই আনন্দৰ জোৱাৰ কোনো আন্তৰ্জাতিক সীমাই মানি ৰাখিব নোৱাৰে। আৰু সেই আন্তৰ্জাতিক সীমা পাৰ হৈ আমাৰ অসমলৈ, আমাৰ বড়োলেণ্ডলৈ বিয়পি পৰিছে। আৰু তাক চিনাক্ত কৰিব পাৰিছে বৰ্তমান বিটিআৰৰ প্ৰধান অমল ডাঙৰীয়া আৰু তেওঁৰ নেতৃত্বাধীন এই দলটোৱে। আৰু সেইকাৰণে বড়োলেণ্ড হ্যাপিনেস মিছনৰ জৰিয়তে এই হ্যাপিনেসৰ যি ভাৱধাৰা, এই হ্যাপিনেসৰ যি জোৱাৰ আমি শুনিবলৈ পাইছোঁ আমাৰ সীমাৰ সিপাৰৰ পৰা, সেয়া আমাৰ কাৰ্যপন্থাৰ, আমাৰ সকলৰ, আমাৰ কাৰ্যকলাপৰ যদি এটা ভেটি হয়, এটা পৰিকাঠামো হয়, তেতিয়াহ'লে পৰৱৰ্তী সময়ত এই বড়োলেণ্ডৰ পৰা সেই 4-5খন জিলাৰ পৰা হ্যাপিনেসৰ আনন্দৰ জোৱাৰ সমগ্ৰ অসম, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে বিয়পি পৰিব বুলি মই দৃঢ় বিশ্বাস। আজি এই সন্মিলনত আপোনালোক আটাইকে পুনৰ শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। এতিয়া পুৰস্কাৰপ্ৰাপ্ত এটাইকেইগৰাকী লোকশিল্পী মই অভিনন্দন জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। তেখেতসকলে গুৰুত্বপূৰ্ণ কথা কৈছে, যাৰ ইংগিতটো এনেকুৱা যে এই মানুহৰ, এই বিটিআৰত বাস কৰা পৰিয়ালটো এতিয়া ডাঙৰ পৰিয়াল। কাৰণ এইজনে ডাঙৰ পৰিয়াল, তাত তেওঁলোকৰ 26জন ককাই ভাই আছে। এই 26জন ককাই ভাই থকা বৃহৎ পৰিয়ালটো কোনো আঙুলি যোৱাব নোৱাৰে। এই বৃহৎ পৰিয়ালটো বৃহত্তৰ অসমৰ পৰিয়ালটোৰ এটা অংশ। এইদৰে যদি আমি গণনা কৰোঁ তেতিয়া দেখা পাব এনেদৰে এই বৃহৎ পৰিয়ালটোৰ সদস্যসকল যেতিয়া একত্ৰিত হৈ থাকিব, তেতিয়া মুখ্যমন্ত্ৰীয়ে ক'বৰ দৰে কোনো শক্তিয়ে আমাক বিচলিত কৰিব নোৱাৰে, বিভাজিত কৰিব নোৱাৰে, আমাৰ দেশৰ হানি কোনো কাহিনী কৰিব নোৱাৰে। এইখিনি আমাৰ আটাইকে কৰোঁ আৰু মোৰ বক্তব্য ইমান সামৰি মাৰিছোঁ। এতিয়া মই বিশিষ্ট সাংবাদিক শ্ৰীযুত বাস্পীৰ হুছেইনদেৱক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। Namaskar. Good evening to all of you. Bodoland Territorial Councillor, Jonopriyo, our dynamic CEM, Pramod Boro Dangoria, Deputy CEM, Govinda Dasumthari Dangoria, Speaker Kathira Boro Dangoria, MP, Lok Sabha MP Govinda Dasumthari Dangoria, Pramukhe, সন্মুখত বহি থকা বিশিষ্ট ব্যক্তিসকল, আমন্ত্ৰিত অতিথিসকল, মোৰ বন্ধুসকল আৰু মোৰ সাংবাদিক সহকৰ্মীসকল, মই আজি এটা মোৰ কাৰণে এটা ইউনিক লেণ্ডমাৰ্ক বুলি এইকাৰণেই কওঁ যে মই জাৰ্নেলিজমৰ কেৰিয়াৰটো 41 বছৰ আগতে আৰম্ভ কৰিছিলোঁ 1984। 2 বছৰৰ পাছতেই বড়ো আন্দোলন আৰম্ভ হৈছিলে। প্ৰথমতে এটা ডেমক্ৰেটিক এজিটেশ্যন আছিলে, তাৰপিছত আমি যথেষ্ট নতুন নতুন মিলিটেণ্ট গ্ৰুপ ফৰ্ম হোৱা দেখা পালোঁ। তাৰপিছত সকলোৰে আগৰ বক্তাসকলে কৈ যোৱা নিচিনাকৈ Bodoland was engulfed in violence, thousands of people were killed. জাতিগত সংঘৰ্ষ হৈছিলে। So it was one of অসমৰ বা ভাৰতবৰ্ষৰ এটা trouble spot নাছিল। Bodoland or Bodo heartland of Assam became one of South Asia's hottest trouble spots. Within 3 years of my joining the profession, মই এনেকুৱা ব্যক্তিক লগ পাইছিলোঁ। সেই ব্যক্তিজনৰ নাম
আজি আমি তেখেতক বড়োফা বুলি কওঁ উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া মোতকে 6 বছৰ তেখেত ডাঙৰ আছিলে বাট উই ৱেৰ ভেৰি ক্লোজ আৰু তেখেতৰ লগত গোটেই বহুত জেগাত মই খোজকাঢ়ি গাঁৱে ভূঞে যেতিয়া বড়ো আন্দোলনটো আৰম্ভ হৈছিলে মই তেখেতৰ লগত গৈছিলোঁ তাৰপিছত আমি দেখিলোঁ যে তেখেতৰ এটা অতি early demise. It was a great loss not only to Assam but to the whole country because he was a Gandhian to the true in the true sense of the term because their philosophy to Asile live and let live. তাৰপিছত আমি দেখিলোঁ 1993 এটা বড়ো একৰ্ড হ'ল বড়োলেণ্ড অট'নমাছ কাউন্সিল একৰ্ড তাৰপিছত 2003 একৰ্ড হ'ল but still the problems were continuing. But here our accord contribution 9 actually good. They were definitely they contributed to what the situation is today. But that was not enough. তাৰপিছত আমি দেখিলোঁ এজন দূৰদৰ্শী নেতৃত্বত আমি দেখিছিলোঁ উপেন্দ্ৰনাথ ব্ৰহ্ম all inclusive politics. তাৰপিছত আমি দেখিলোঁ all Bodo Students Unionৰ নেতৃত্ব ল'লে এজন youth leader বৰ্তমানৰ BTR CEM প্ৰমোদ বড়ো ডাঙৰীয়া লাইক মই উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু প্ৰমোদ বড়োৰ মই যথেষ্ট ব্যক্তিগতভাৱে পাইছোঁ আৰু মই যথেষ্ট সিমিলাৰিটি মই তেওঁলোকৰ মাজত মই সদায় দেখোঁ the politics of inclusivity this is the politics that unites people সেইকাৰণে বড়োলেণ্ড এডুকেশ্যনটো এটা ট্ৰেকত যাবলৈ সক্ষম হ'ল মই শৰ্টত কৈ আছোঁ কথাখিনি because there are maybe other speakers also. তাৰপিছত আমি যেতিয়া 27 জানুৱাৰী যিটো বড়ো একৰ্ড দেখিলোঁ by that time Mr. Pramod Boro had already left the ASU তেখেতে UPPL liberal join কৰিলে তেখেতৰ নেতৃত্বত election খেলিলে আৰু UPPL became victorious and it has been able to provide an alternative government to the people of Bodoland after 17 years of rule by one political party. তাৰপিছত যেতিয়া একৰ্ডখন হ'ল we saw that saying that it was an inclusive accord. All the sections of the NDAB were signatories. All Bodo Students Union was a signatory. The state and the central government was a signatory, and civil society was a signatory. Now the foundation was laid. Foundation to go. But foundation is not a the peace is not an end to itself. Peace is a prerequisite for development. So therein I have closely watched critically Pramod Boro ডাঙৰীয়াৰ নেতৃত্বৰ যিখন চৰকাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল মই তেখেতক বহুতবাৰ ইণ্টাৰভিউ কৰিছোঁ কিছুমান টাফ প্ৰশ্ন তেখেতক কৰিছোঁ মই দেখিছোঁ যে তেখেতে যথেষ্ট ইনোভেটিভ আইডিয়া লৈ পেলাই তেখেত আগবাঢ়ি গৈছে and like উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো ফিলচফি আছিলে live and let live মই সেই এক্সেক্ট ফিলচফিটোৱে মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মই দেখা পাইছোঁ আৰু তেওঁৰ যিটো টীম প্ৰমোদ বড়োৰ নেতৃত্বৰ যিটো টীম প্ৰমোদ বড়ো এই টীমটোকো মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ এজন মানুহে কেতিয়াও এটা চৰকাৰ চলাব নোৱাৰে বা তেওঁৰ আইডিয়াখিনি ইমপ্লিমেণ্ট কৰিব নোৱাৰে এটা টীম লাগে আৰু মই দেখা পাই আছোঁ যে প্ৰমোদ বড়ো ডাঙৰ নেতৃত্বত যিটো টীম আছে সেই টীমটোৱেও অৰিজিনেলি উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াই এষ্টাব্লিছ কৰি থৈ যোৱা দিশত সেই ৰাস্তাত তেওঁলোকে চলিবৰ কাৰণে সক্ষম হৈছে তেওঁলোকে আজি যিটো লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড দিলে তাতে তেওঁলোকৰ যিটো পলিচি তাৰ এটা এক্সাম্পল আমি দেখিবলৈ পালোঁ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডত যিখিনি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মানুহ আহিলে only few of them were Bodos. Boro majority. But আজি এৱাৰ্ড পোৱা ভিতৰত কেইজন মানুহে বড়ো কমিউনিটিৰ মানুহ আছে বাকী সকলক ৰিকগনাইজ কৰিছে
whether it is Garos, whether it is Malahi community, whether it is Gorkhas, whether it is Coast Rajbansis, whether it is Soranians. leadership Dr. Hemanta Biswa Sarma. Technical মই কটন কলেজৰ জেনাৰেল সেক্ৰেটাৰি থাকতে মই সাংবাদিকতা অলৰেডি আৰম্ভ কৰি দিছো টেকনিকেল ষ্টুডেন্ট লিডাৰ হিচাপৰ পৰা মই তেওঁ ক্ৰিটিক্যালি এক্সামিন কৰি আহিছো আৰু টেকনিকেল যিটো এপ্ৰোচ হে এপ্ৰোচটো absolutely মই ডাইৰেক্টলি যদি কওঁ জনজাতি এটা এপ্ৰোচ এই এপ্ৰোচটো আগতে যিটো এটা ধাৰণা হৈছিল there were agitations in Bodo heartland, there were agitations in Kargi Anglong in the hills, there were agitation in Limamasa, there were agitation among the Adivasis. But agitation whether it is Bodoland, whether it is Kargi Anglong, whether it is Limamasa, I think the tribal people have realized that the majority community that sense of alienation asile, a sense of alienation to definitely what Bhuja Ajitari do with it. Now this is the transformation. This is the transformation. Now certain things should be documented. These things should be documented, and that is the initiative that the BTR administration has taken. Looking within my reflections, in the first chapter, he said, যি ধৰণৰ স্ট্ৰাগল তেওঁ ফেস কৰিছে তেওঁৰ মাতৃ যেতিয়া তেওঁ বেমাৰ হৈছিল হস্পিটালত আছিল তেওঁৰ ট্ৰিটমেন্ট কৰিবলৈ পইচা নাছিল তেওঁৰ ইলেক্টেড এজন লিডাৰ যাক তেখেতে হয়তো ভোট দিছিলে তেখেতে 5000 টকা দিবৰ কাৰণে তেওঁ ৰিফিউজ কৰিছিলে তেতিয়া কেনেকৈ অচিনাকি মানুহ আগবাঢ়ি আহি তেওঁ সহায় কৰিছিলে সেই তেনেকুৱা এটা পৰ্যায়লৈ গৈ পেলাই আজি তেখেতে Absurd network CDM of the Bodoland Territorial Council. So, Tenapazon Manune definitely Mobo, a Purana Kotavilla Ketio Ahorizam Noir, or Hey Kotavilla, Mobo administration of definitely Kiba Operable reflect definitely correct. And coming to this book about transformation of Bodoland, we all know from one of the hottest insurgency theaters in South Asia to one of the most peaceful abodes in the whole country. And Pukrachar Ajitarikot, city of peace really and Mukhamati Namare in the last 4.5 years, there was not a single gunshot fired, there was not a single bomb blast. If you had a whole Nohoy, Yakarne, Opal Bodoland Sokar, Opal Telkatapal credit Dile Novo, protection Manu Yajiopala Bugiase, or Bodo Heartland or Paspan district of Giopala Gaya Ase, Hokuluke, your credit, I mean, definitely Dibuelo. Yaku Moya, whole article, Muru chapter, Kitapana Ase. আমি ঠিক আছে আমি বড় অসমৰে মানুহ আমি অসমতে সাংবাদিকতা কৰি আছো আমি জানো বড়োলেণ্ড এডুকেশ্যনৰ একদম বিগিনিঙৰ পৰা এতিয়ালৈকে আমি দেখিছো কিন্তু বাহিৰা সাংবাদিকে যেতিয়া কিছুমান ভাল কথা লিখে আমাৰো মানে উই অলসো ফিল প্ৰাউড আমাৰো ভাল লাগে এই চেপ্টাৰটোত মই বেলেগে লিখা কথা এটা লিখিছো There was a small village of 66 families. It's a village of 66 families only near Gusaigaon, right on the border with Bhutan. As of Bahir Hambani said, the Moinaguri was one of the trouble spots, but Aji Moinaguri is known for its handloom and handicrafts. Handloom weavers are at a hotspot of Jonathan Moinaguri. So these are small stories from the ground. I think these stories tell a lot about the progress and transformation in Bodoland. We have the Bodoland University, we have the Oparana Super 50 mission, we have the Happiness mission, we have a child-friendly BTR mission, we have women's empowerment, and what not. I think the flagship schemes
launched by the BTR administration under the leadership of Mr. Pramod Boro. More just a research-oriented approach, or grassroots level approach, this is going to take Bodoland forward leaps and bounds and help in holding on to the peace, prosperity and happiness in this Bodo heartland. And hopefully a Bodoland peace ahise eti hole apni hokolo jate Bodo korbo paro eti kamana kori মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছো. Thank you very much for asking me to speak a few words in English. Thank you. अब मैं महर्षि वाल्मीकि संस्कृत विश्वविद्यालय के पूर्व चांसलर प्रोफेसर रमेश धन्यवाद जी से निवेदन करेंगे कि वे कृपया इस सभा को संबोधित करें. माननीय उपस्थिति एवं साथियों, इस देश के महान जर्नलिस्ट हसन साहब ने जो बातें कही है उसके बाद कोई ऐसा इशू बचता नहीं है जिसके ऊपर कोई विशेष बात कही जाए. पिछले 30-35 साल के आंसू के कार्यकर्ता के रूप में मैंने अपनी बोडो बोलने के साथ यात्रा प्रारंभ की. उर्खाव गवर्नर में जो उस समय आंसू के प्रेसिडेंट थे विनेश्वर ब्रह्म बोडो साहित्य सभा के आभार गिरी थे. और उसके बाद प्रमोद बोरो जी जब आंसू के प्रेसिडेंट बने उसके बाद कुछ ज्यादा एक्टिव होकर काम करने का मौका मिला. मुझे पिछले 50 साल के जो मेरे सोशियो पॉलिटिकल लाइफ में एक्सपीरियंस है, अनुभव है, उसके आधार पर मैं ये कह सकता हूँ कि पिछले 5 साल में जो आपको दिखाई देता है, पिछले 15 साल में जो मुझे प्रमोद बोरो जी की वर्किंग स्टाइल दिखाई दी, उसके आधार पर मैं ये कह सकता हूँ कि किसी भी सोसाइटी में पॉलिटिकल सिस्टम गवर्नेंस की जो दृष्टि प्रमोद जी ने बीटीआर गवर्नमेंट के थ्रू दी है, वो अपने आप में एक एग्जाम्पल है, मॉडल है, आदर्श है. बोडोलैंड में 26 कम्युनिटीज को आइडेंटिफाई करके उनके इश्यूज, उनके प्रॉब्लम्स को आइडेंटिफाई करके गवर्नमेंट विजन में लाना और फिर उसके ऊपर काम करना, ये मॉडल केवल बोडोलैंड के लिए नहीं है, वहां एक सैंपल के रूप में आया है. आज माननीय मुख्यमंत्री जी ने इस बात को स्वीकारा कि अगर किसी भी क्षेत्र में, किसी भी राज्य में अगर आपको हैप्पीनेस इंडेक्स करना है, अपनी जनता को खुश करना है, तो प्रमोद बोरो ने जो कम्युनिटी डेवलपमेंट का मॉडल इस देश के सामने पेश किया है, उसके अलावा और कोई रास्ता नहीं है. अगर ये बहुत साफ बातें हैं, मैं खुद एक बोडो छात्र संघ का कार्य करता हूँ और जिंदगी भर रहूंगा. मैंने बहुत पहले इस बात को ग्वालियर के मंच पे भी कहा है कि मेरे लिए कौन सीएम है, कौन सीएम है मेरे लिए इम्पोर्टेंट नहीं है. मेरे लिए तो सिर्फ आंसू का आदेश चलता है, क्योंकि आंसू वो संगठन रहा है जो गांधी जी के रास्ते पे चलकर अहिंसा के माध्यम से अपनी बोडो कम्युनिटी और बोडोलैंड की सभी कम्युनिटीज के डेवलपमेंट के लिए काम करना चाहता है. और आज की बात में अंतिम बात ये कह के जाता हूँ कि अगर ये कम्युनिटी डेवलपमेंट का मॉडल जो प्रमोद बोरो ने देश को दिया है, अगर ये बीटीआर में सफल हो गया तो कल ये आसाम में भी जाएगा, आसाम में सफल होगा, फिर पूरे हिंदुस्तान में जाएगा, वहां भी सफल होगा, फिर पूरी दुनिया में जाएगा. क्योंकि प्रमोद जी ने हमेशा एक बात जब भी मिलते थे कहते हैं कि हमारा उद्देश्य सिर्फ इतना है कि हमारे बोडोलैंड में रहने वाला हर
इतना अच्छा आदर्श जो आज बीटीआर गवर्नमेंट ने दिया है उसको सफल करने का काम, एक सपना है ये प्रमोद जी का नहीं, ये बोडोलैंड का नहीं, ये आसाम का नहीं, ये संपूर्ण मानव जाति का है कि अगर हमको शांतिपूर्वक विकास की यात्रा पे चलना है तो इसी तरह के मॉडल को लेके हमें काम करना पड़ेगा, सोचना पड़ेगा और अपने समाज की प्रगति को सुनिश्चित करना पड़ेगा। ओम शांति। धन्यवाद महोदय। আমি এতিয়া 3 মিনিটৰ বিৰতি ল'ব লাগিব, জেনাৰেটৰটো সুইচ অফ হ'ব। তাৰ পিছতে মই মাননীয় মন্ত্ৰী শ্ৰীযুত পুৰখা বৰা ব্ৰহ্মদেৱক তেখেতৰ ভাষণ আগবঢ়াবলৈ অনুৰোধ জনাম। কিন্তু এই মুহূৰ্তত 3 মিনিটৰ বাবে আমাৰ জেনাৰেটৰ সুইচ অফ হ'ব। তাৰ বাবে সকলোকে বহি থাকিবলৈ অনুৰোধ জনাইছোঁ। তাৰ পিছতে আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে তেখেতৰ বক্তব্য আগবঢ়াব। এইবাৰ মই মাননীয় মন্ত্ৰী শ্ৰীযুত পুৰখা বৰা ব্ৰহ্মদেৱক তেখেতৰ ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। সন্মানীয় আমাৰ বিদ্যালয়ৰ প্ৰধান প্ৰমোদ বৰা ডাঙৰীয়া, মোৰ লগত ভাষণ ৰাখি যোৱা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সমৰেন্দ্ৰ গুপ্ত কাশ্যপ ডাঙৰীয়া, বিশিষ্ট সাংবাদিক আমাৰ वासुदेव सिंह डांगरिया और सबसे पुराना दोस्त हमारा रमेश अग्रवाल जी, पिछले 40 साल से हम एक साथ काम कर रहे हैं। आगे उपस्थित हमारे विजय डांगरिया और ये से मुख्यमंत्री जनगणना हमें मुख्यमंत्री उद्देश्य चिंता बड़ोलेंड की चिंता की परिकल्पना हमारे विद्यालय मुख्य कार्यालय निजर विजन किताब लिखिसे और भाषण बहुत प्रधान जनाइছে मुख्यमंत्री निजर भाषण मजते हमार चुबुरीया भूटाনৰ কথা उल्लेख কৰিছে।
আৰু গোটেই পৃথিৱীয়ে গোটেই বিশ্বই ভূটানে উলিওৱা যিটো কনচেপ্ট এই কনচেপ্টকে গ্ৰহণ কৰিছিলে যে হ্যাপিনেস ইনডেক্স মানে এখন ব্যক্তি শান্তিপ্ৰিয় হ'ব লাগে অকল দেশ হিচাপে তার বোমা ফুটা নাই গুলি ফুটা নাই এইটোৱেই যথেষ্ট নহয় এই দেশৰ প্ৰতিজন ব্যক্তিও সুখী হ'ব লাগে তেখেতসকলৰ অৰ্থনীতি শিক্ষা সকলো দিশত মানসিক নিৰাপত্তা তাৰপিছত সংস্কৃতি সামাজিক নিৰাপত্তা প্ৰশ্ন আহিছে আৰু ভূটানৰ এই কনচেপ্টটো এতিয়াও বঢ়াই কাম কৰি আছে আমি বড়োলেণ্ড অঞ্চলৰ সামগ্ৰিকভাৱে উগ্ৰবাদ শেষ হৈছে বোমা বিস্ফোৰণ নহয় গুলি ফুটে ইয়াত শেষ হৈ নাথাকি পেলাই এই হ্যাপিনেস ইনডেক্সত যাব লাগিব প্ৰতিজন পৰিয়াল প্ৰতিজন ব্যক্তিয়ে যাতে সুখী অনুভৱ কৰে কাৰণ তেওঁলোকৰ আৰ্থিক অৱস্থা যেতিয়া এটা পৰিয়ালৰ ভাল হয় আৰ্থিক নিৰাপত্তা পায় তেওঁৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি পেলাই ভাল কাম কৰে জীৱনৰ নিৰাপত্তাৰ অভাৱ নাই তেতিয়া সেই পৰিয়াল সঁচাকৈ সুখী হয় এই সমাজ গঢ়ি তুলিবৰ কাৰণে আমাৰ মানসিকতা চেঞ্জ হ'ব লাগে আৰু বিদ্যালয়কে ৰাইজ শান্তি স্থায়ী কৰাটো এতিয়া অকল তোমালোকৰ দায়িত্ব নহয় ইউজিএমৰ দায়িত্ব নহয় শান্তি স্থায়ী কৰাটো আপোনালোকৰ ৰাইজৰ সকলোৱে যদি লগ লাগি পেলাই শান্তি স্থায়ী কৰিবলৈ গ'লে আমি যদি আগবাঢ়ি যাওঁ গোটেই বিশ্বতে শান্তিৰ মডেলটো বিদ্যাৰ মডেল শান্তিটো গোটেই বিশ্বতে এটা মডেল হৈ যাব পাৰে কাৰণ নক্সালবাদ এৰিয়া অঞ্চলত আজি বড়োলেণ্ডত কেনেকৈ শান্তি আহিছে তাৰ উদাহৰণ দি পেলাই নক্সালবাদীসকলক বুজলি দিয়া হৈছে আৰু ইয়াৰ পৰা এনডিপি কেইটাবিলাকক লৈ নক্সালবাদীসকলৰ লগত আলোচনা কৰিবলগীয়া হয় নক্সালবাদীসকলক আমি প্ৰভাৱ পেলাব নালাগে আমাৰ মিডিয়াত জম্মু কাশ্মীৰলৈকে গৈছে তাৰ চাৰিটা মিলিটাৰীবিলাকৰ লগত আলোচনা কৰিব কাৰণ ভাৰত চৰকাৰে বিচাৰে আমাৰ ইয়াত যিটো শান্তিৰ মডেল সেইটো অতি ভাৰতবৰ্ষতে আমি প্ৰচাৰ কৰিব লাগে আৰু প্ৰভাৱিত কৰিব লাগে তেতিয়া আচলতে শান্তি আহিব কেইদিনমানৰ মই এইকাৰণে ভাষণত কৈ আছিলোঁ টোটেল ফিজটো যদি আনিব লাগে আমাৰ সকলোৰে পিতৃ মাতৃ সুখী হ'ব লাগে সুখী মাতৃ সুখী পিতৃ আমাৰ পিতৃ মাতৃ সুখী হ'লেহে সমাজৰ সঁচা অৰ্থদাবী শান্তি আহিছে বা সুখ আহিছে বুলি আমি ক'ব লাগে সেইটো আমাৰ সম্পৰ্ক হ'ব লাগে বড়ো আহিলে অসমত বসবাস কৰা অনাগৰ মানুহে খুলুম্বাই শব্দটোকে ক'বলৈ 100 বছৰ লাগে 100 বছৰ আগতে খুলুম্বাই শব্দটো যদি কোৱা আৰম্ভ কৰা হ'লে কিমান বছৰ চাপিলে খুলুম্বাই নমস্কাৰ আৰু বড়োসকলেও নিজৰ লগতে বসবাস কৰা আদিবাসী সন্তালীসকলৰ জহাৰ শব্দ ক'বলৈ বহুত বছৰ লাগে আমি কোৱা আছিল জানো তথাপিও ৰাজহুৱা ভাৱে কোৱা আছিল কোনোদিন জহা এতিয়া আমি ক'বা গ'লে জহাৰ নমস্কাৰ খুলুম্বাই আৰু প্ৰথম মুখ্যমন্ত্ৰী অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ বিদ্যালয় বা উন্নয়ন অঞ্চলত য'ত 10% যদি বড়ো মানুহ আছে নিজৰ ভাষণৰ আগত এই খুলুম্বাই বুলি কৈছে প্ৰথম মুখ্যমন্ত্ৰী তাৰ কাৰণে এটা আত্মবিশ্বাস বা পাৰস্পৰিক বিশ্বাসটো আহিব এতিয়া আমাৰ প্ৰমোদ বড়োৰামীয়ে হওক বা মই হওক বা আছু সভাপতিয়ে হওক বা ৰাজ্য সভাপতিয়ে হওক কোনোবা আদিবাসী এলেকাত যদি যায় আমি নমস্কাৰ জহা বুলি কৈছোঁ The bridging the communication gap এইটোৱে হ'ল মূল উদ্দেশ্য আমাৰ ভাষাই যাতে ফাঁচি নহয় কাৰণ ভাষা বুজি নোপোৱাৰ কাৰণে আমাৰ মাজত বহুত দূৰত্ব আহি যায় এটা সময় আছিলে গুৱাহাটীত আহিলে আমি অসমীয়া ভাষা যেতিয়া কথা কৈছিলোঁ তেতিয়া অসমীয়াৰ
পৰা আহিছে তোমালোকে কোকৰাঝাৰৰ পৰা এই অসমীয়া কৈছে যেতিয়া ভালকে ক'বলৈ শিকা আমাক অসমীয়া ভালকে ক'বলৈ কোৱা হৈছিল কিন্তু তেওঁলোকে বড়ো ভাষা দুটামানো শিকিবলৈ চেষ্টা কৰা হৈছে আমি আমাৰ এৰিয়াবিলাকত নিজৰ ভাষাটো কৰিবলৈ আমি খুব মানে এটা স্বাধীনতা এটা অনুভৱ কৰিছিল গৌৰৱ কৰিছিল কিন্তু আদিবাসী ভাষা এটা ক'বলৈও প্ৰস্তুত কৰিছিলোঁ আমি নেপালী ভাষাৰ দুটামান শব্দ আমি শিকিলোঁ সেইটো ক'বলৈ প্ৰস্তুত পাইছিলোঁ বা আমি প্ৰস্তুত কৰিছিলোঁ এই শব্দ কেতিয়াও আমি ৰাজহুৱাভাৱে কোৱা নাছিলোঁ কিন্তু আজি তাৰ বাটটো আহিল আৰু নিজে প্ৰতিষ্ঠা কৰা যিটো বেৰিয়া এই প্ৰাচীনটো ভাঙি যেতিয়া প্ৰাচীনৰ বাহিৰত গৈ মানুহক সেৱা কৰিবলৈ আৰম্ভ কৰিছে সেইটো হ'ল ষ্টেটছমেন তেনেকুৱা নেতা দাবী সমাজত সমন্বয় সংহতি আৰু ঐক্য সদায় প্ৰতি বুজি হয় এতিয়া প্ৰাচীন ভাঙি আমি যাব আপোনালোকে প্ৰাচীন ভাঙি ওলাই আজি দুপৰীয়া ইউনিভাৰ্চিটি বড়ো ডিপাৰ্টমেণ্টৰ ফাৰ্ষ্ট হেড অফ দ্য ডিপাৰ্টমেণ্ট মুছলমান মানুহ তেওঁৰ আগৰ বড়ো মিডিয়াম বা বড়ো ভাষাটো বড়ো ডিপাৰ্টমেণ্ট চলি আছে আদিবাসী কিয় হ'ব নোৱাৰে ৰাজবংশী কিয় হ'ব নোৱাৰে এটা সময় আছে ৰাজবংশীয়ে সম্পূৰ্ণভাৱে অসমীয়া কৈছিল এতিয়া ৰাজবংশী ভাষাৰ উদ্ধাৰৰ কাৰণে নামিছে আৰু ইমানেই পপুলাৰ হ'বলৈ আৰম্ভ কৰিছে এতিয়া ৰাজবংশীসকলে নিজৰ আত্মগৌৰৱ বা আত্মমৰ্যাদা ৰাখি পেলাই নিজৰ ভাষা লৈ পেলাই জীয়াই থাকিব বিচাৰে তেওঁলোকে এতিয়া স্বাগতম বুলি নকয় তেওঁলোকে এতিয়া ৱেলকাম বুলি নকয় ৰাজবংশীয়ে বৰাই লম বুলি কয় এইবিলাক সকলো হ'ব লাগেনে নাই আমাৰ মাজত প্ৰচলন হ'ব লাগেনে নাই আজি মই কোনোবাই কোৱাটো নৰ্মেল মানুহে কি শব্দ ক'লে মইতো বুজি পোৱা নাই যদি ক'ব লগা হয় ৰাজবংশীয়ে বৰাই লম বুলি কোৱাৰ লগে লগে আমি যদি ৰাজবংশী নহওঁ আমি বুজিও নাপায় অৰ্থটো জহাৰৰ শব্দ বুজি নাপায় নমস্কাৰ কি এইবিলাক শব্দ যদি আমাৰ বুজি নোপোৱা হৈ যায় তেতিয়া এই ভাষাই এটা প্ৰাচীন হৈ যায় তাৰ পৰম্পৰা আছে সকলো ভাষাভাষী জনগণৰ ৰাইজক সামৰি লৈ পেলাই এক সমাজ গঠন কৰা যিটো প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিছে তেওঁ এজন বড়ো নেতা হৈ থকা নাই আপচনি নেতা আছিলে জাতীয়তাবাদী নেতা আছিল অন্য জাতিৰ কথা চিন্তা কৰাৰ কোনো কথাই নাই অকল বড়োৰ কাৰণে চিন্তা কৰি অকল বড়োৰ কাৰণে কাম কৰি আৰু বড়ো হৈয়ে মৰি এই প্ৰতিশ্ৰুতি আছে তেওঁৰ এতিয়া তেওঁ শাসনত আহি পেলাই তেওঁ দেখিলে যে পৃথিৱীখন বহল আমি প্ৰাচীন ভাঙিবই লাগিব মই বড়ো মিডিয়ামৰ ছাত্ৰ বা বড়ো মিডিয়ামৰ ল'ৰা মোৰ গাঁৱৰ 100 কিলোমিটাৰ চাৰিওফালে কোনো অসমীয়া মানুহ নাই বিয়ে বছৰলৈকে অসমীয়া শব্দই শিকা নাছিল কোনোদিন কাৰণ শিকিবলৈ সুযোগ নাই কাৰণ বজাৰত গ'লে মই বাংলা ভাষা শিকোঁতে জানো বা ৰাজবংশী ভাষা মই পঢ়িছিলোঁ কাৰণ ওচৰৰ ৰাজবংশী গাঁও আছে আৰু বজাৰত গ'লে বাংলা ক'ব লাগে আমি দুটা তিনিটা ভাষাই জানিছিলোঁ যেতিয়া আমাৰ বহল দুনিয়াত ঘূৰিবলৈ আৰম্ভ কৰিলোঁ অসমৰ চুকে কোণে আৰু অসমীয়া সাহিত্যটো যেতিয়া পঢ়িবলৈ আৰম্ভ কৰিলোঁ এই অসমীয়া সাহিত্যই মোক আকৃষ্ট কৰিলে ইমান এটা ৰিচ লিটাৰেচাৰ অসমীয়া লিটাৰেচাৰ তাৰ পৰা অসমীয়া শিকিছোঁ আৰু স্কুল কলেজত অসমীয়া নিশিকা বা নপঢ়া অসমীয়া কবিতা লিখিব পৰা পৰ্যন্ত হৈ গ'ল অসমীয়া আৰ্টিকেল লিখিব পৰা পৰ্যন্ত হৈ গ'ল আজি মোৰ অসমীয়া আৰ্টিকেল কিমানটা ওলাইছে নিউজ পেপাৰৰ হিচাপ নাই অসমীয়া কিতাপ অসমীয়া কবিতা লিখিছোঁ মই যদি পাৰোঁ অন্য বেলেগে কিয় নহয় নোৱাৰাৰ কোনো প্ৰশ্নই নাই চেষ্টা কৰিলে হয় তো প্ৰাচীন ভাঙি নিজে তৈয়াৰ কৰা এটা সময়ত জাতীয়তাবাদৰ যিটো এটা প্ৰাচীনৰ ভিতৰত আমি আছিলোঁ তাত ভাঙি পেলাই তাত পাৰ কৰি পেলাই এক বহল সমাজখন যেতিয়া দেখিলে আপোনাৰ অনুভৱ আহি যায় যে সকলোবোৰক লগত লৈ যদি আগবাঢ়ি নাযায় কোনেও অকলে আগবাঢ়ি যাব
বিটিয়াৰ অঞ্চলৰ সমাজ বিটিয়াৰ বাকী ৰাইজ গঠন কৰাৰ কাৰণে আগবাঢ়িছে তাৰ কাৰণে আজি প্ৰথম তেওঁ ভাবিলে যে নহয় প্ৰতিটো জনগোষ্ঠীৰ সংস্কৃতিৰ স্বীকৃতি দিয়া হ'ল যাৰ বাবে সংস্কৃতিৰ মানে যিসকল বাহকসকল তেওঁলোকৰ বাবে পুৰস্কাৰ দিয়া হ'ল প্ৰতিটো জনগোষ্ঠীৰ ভাষা স্বীকৃতি দিয়া হ'ল আজি ব্ৰিজিং কমিউনিকেশ্যন দিয়ে কিতাপ উলিয়াই পেলাই মাল্টিলিংগুৱেল ডিক্সনাৰী এইটো আজি ওলোৱা হ'ল আৰু প্ৰতিটো জনগোষ্ঠীৰ পৰম্পৰা ধৰ্ম আস্থা সংস্কৃতি সেইবিলাকক যদি আমি স্বীকৃতি দি পেলাই আগবাঢ়ি যাওঁ আমাৰ মাজত পাৰ্থক্য বা দূৰত্বটো কমি যাব এই দৃষ্টিভংগীলৈ তেখেতে আজি আগবাঢ়িছে মই ভাবোঁ আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে প্ৰমোদৰে নিজৰ যিটো এটা মহান উদ্দেশ্য লৈ বৰ দৃষ্টিভংগীৰে এটা বিদ্যাবাসী সমাজ গঠন কৰাৰ মানে যিটো এটা ষ্টেপ তেওঁ ইনিচিয়েটিভ লৈছে তাত তেখেত সফল হৈ যাব আমাৰ ভগৱানৰ ওচৰত মই আৰু বেছি কথা নকওঁ কাৰণ ইনক্লুচিভ ছ'চাইটিটো বা ছাত্ৰৰ মাজত থকা অৱস্থাৰ পৰাই মই মানুহ মই লিডাৰ আছিলোঁ राइजों का एमपी আছিল राइजो स्वामी जाने के बाद मैंने दिल्ली को देखा भारत को देखा वाराणसी को मिला वहां जाके जो बोलो में कहा बात करेंगे हम हिंदी में ही बात करना होता है और सिर्फ हिंदी ही नहीं है अलग अलग भाषा भाषी के लोग देखा तब मन में महसूस होता है कि खास हम हर भाषा की भाषा को जान पाता है या बोल पाता है सबके साथ बात कर पाता है लेकिन अब कम से कम चेष्टा कर सकता है बोलना माने लगे जीआईएफ को करने ये बायोडाटा को এটা ইচ্ছাই হোক কমসে কম 5টা ভাষা এই নিজৰ মাতৃভাষা বজাৰৰ কাৰণে বঙালী বা অসমীয়া ভাষা হিন্দী ভাষা ইংলিছ ভাষা শিক্ষা বিজ্ঞানৰ কাৰণে অন্য জনগোষ্ঠীৰ মানুহবিলাকে যদি এটা ভাষা যদি সংযোজন কৰি লয় আকৌ যদি এটা ভাষা জানিবৰ কাৰণে চেষ্টা কৰে ইয়াৰ কোনো কথা নাই এই ভাষাটো জানিবৰ কাৰণে এই কিতাপটো উলিয়ালে যেতিয়া is a very great initiative. Congratulations to the compilers and the initiative taken by the council and the great vision taken by VDSC. I am congratulating him also for doing such wonderful job and achieving the target also. Tetiya বিদ্যাবাসী ৰাইজৰ মাজত এই কিতাপখন পঢ়াৰ পিছত বহুতখিনি দূৰত্ব কমি গৈ পেলাই আমি এক সমাজ হিচাপে জীয়াই থাকিব লাগে কমচে কম জীয়াই থকাৰ ক্ষেত্ৰত ভাষা আমাৰ নিজৰ থাকিব আমি ঘিনি নকৰোঁ কাৰণ বিৰোধী আমি নাযাওঁ এই নতুন এটা প্ৰিন্সিপল আহিব পৃথিৱীত সেইকাৰণে আপোনালোক সকলোৱে আজি কাৰ্যসূচী যোগদান কৰি পেলাই যিটো সকলো কাৰ্যসূচী কৰিলে মুখ্যমন্ত্ৰী আজি এই কাৰ্যসূচীটো দেখি পেলাই অভিভূত হৈ গ'ল মই ইয়ালৈকে আহোঁতে ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰীৰ পৰা এখন গাড়ীত উঠি আহিছিলোঁ তেওঁ সুধি আছিল কি প্ৰগ্ৰাম মই ভালকৈ ব্যাখ্যা কৰিব পৰা নাছিল কি ধৰণৰ হ'ব কিন্তু এনেধৰণৰ প্ৰগ্ৰাম চবকে অভিভূত কৰিব প্ৰভাৱিত কৰিব তেখেতে যথেষ্ট প্ৰেৰণা পাই গৈছে ভৱিষ্যত আমি বিদ্যাৰ বাবদলৈ যেনেকৈ বিচাৰিছোঁ এনেকৈ আমি নিৰ্মাণ কৰিব পাৰিম এই এটা বিশ্বাস কৰি বুজি গ'ল তেওঁ অসমৰ মুখ্যমন্ত্ৰীলৈও আমাৰ এই সদনৰ পৰা আকৌ এবাৰ ধন্যবাদ সূচক হাততালি বজোৱাটো আকৌ এবাৰ হাততালি বজোৱাটো राष्ट्र हम सब के लिए तालियां बजना चाहिए धन्यवाद India first Bodoland Lifetime Achievement Awards or Smriti Motha Bhusandulule Ravase Mon Bodoland Pradikyo Porikadar Rukho Fatajani Kadasa Shri Pramod Borode Khalkhon Shri Joy Basumatarege Aru MCA BTR
হেমন্ত ৰাভা মঞ্চলৈ আহি এই স্মৃতিগ্ৰন্থভাৱে উপস্থাপন কৰিবলৈ অনুৰোধ জনাইছো। BTC মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ বৰদেৱক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো। আজি আমাৰ বড়োলেণ্ড হেপিনেছ মিছনৰ এটা গুৰুত্বপূৰ্ণ যি এটা অনুষ্ঠান আয়োজন কৰিছে, ইয়াৰ লগতে আমাৰ ফাৰ্ষ্ট Bodoland Lifetime Achievement Award in Folk Culture 2025 Cosety Saya the Shadow of Unity বুলি এখন souvenir বনোৱা হৈছে আৰু এই souvenirটো পাব্লিছ কৰা আমাৰ বিশেষকৈ দায়িত্ব লৈছে ডক্টৰ বিজয় কুমাৰ ব্ৰহ্ম শ্ৰী ডিভিটৰ হিচাপে ব্ৰহ্মনাম আছে। আচ্ছা চিনাকি দিবলৈ অনুৰোধ কৰিছোঁ। আমাৰ অলপতে আমাৰ লগত থিয় হৈছিলে মনেশ্বৰ দেৱানী ডাঙৰীয়া, গৌতম চুলুকাটা ডাঙৰীয়া আৰু দেৱানী হাজাৰী ডাঙৰীয়া ইয়াৰ দায়িত্ব লৈছিলে। তো বিশেষভাৱে প্ৰথম যিটো আমাৰ পদক্ষেপ যে বড়োলেণ্ডৰ যিখিনি জনগোষ্ঠী আছে এই জনগোষ্ঠীবোৰ বহুত সময়ত ভাবে কি আমাক বহুতে গুৰুত্ব নিদিয়ে আৰু আমাক কোনো ৰিকগনিশ্যন নিদিয়ে। দেশৰ নাগৰিক হ'লেও আমাক যিমানখিনি সুবিধা দিব লাগে বা সুযোগ দিব লাগে সেইবিলাক নিদিয়ে। আৰু যিহেতু আমিও দীঘলীয়া এটা সংগ্ৰামত আছিলোঁ, এই কথাবিলাক আমিও অনুভৱ কৰিছিলোঁ। আজি আমি সৰু সৰু টিমবিলাক হাতত হাত ধৰি আগুৱাই যাব লাগিব আৰু সকলোৱে এজনে আনজনৰ প্ৰেৰণাৰে এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীৰ প্ৰেৰণাৰে জীয়াই থাকিব লাগিব আৰু এইটোকে যি আমাৰ কোএক্সিষ্ট সহবাসস্থান কৰা সকলো জনগোষ্ঠীৰ ভৱিষ্যত কৰি পেলাই এই চিন্তাটো কৰা হৈছে। আৰু এই প্ৰথম যিটো বড়োলেণ্ড লাইফটাইম এচিভমেণ্ট এৱাৰ্ড এইটো ফ'ক কালচাৰ যিটো লোকগীত আৰু লোক সংস্কৃতিৰ ওপৰত ৰখা হৈছে। আজি মডাৰ্ণ নতুন যুগত মডাৰ্ণ যিটো আমাৰ এটা চিভিলাইজেশ্যন ইয়াৰ নতুন নতুন বহুত আমাৰ বস্তুবিলাক নতুন নতুন বিষয়বিলাক আমাৰ ওচৰত আহিছে আৰু তেতিয়া আমাৰ অৰিজিনেলিটি যিটো আছে সেইটো আমি কেতিয়াবা পাহৰি যাবলৈ বাধ্য হয়। তো এই পাহৰি যোৱাৰ আগতে হেৰাই যোৱাৰ আগতে যিখিনি আছে সেইখিনি ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ দায়িত্ব আৰু কোনোবা যদি জনগোষ্ঠীয়ে নিজে ৰক্ষণাবেক্ষণ দিব পৰা নাই সেইটো আমি যোনে পাৰে এইটো অলপ দায়িত্ব ল'ব লাগিব। আৰু বড়োলেণ্ড গভৰ্ণমেণ্টখন যদিও কেন্দ্ৰীয় চৰকাৰৰ নিচিনা নহয়, ৰাজ্য চৰকাৰৰ নিচিনা বহুত শক্তিশালী নহয়, এটা সৰু কাউন্সিল গভৰ্ণমেণ্ট, তথাপিতো আমি প্ৰয়াস কৰিছোঁ যে আমি একেলগে আগুৱাই যাম, কোনোবা আগত কোনোবা পিছত নহয়। সংগ্ৰামটো বড়োসকল কৰিছিলে, বহুতখিনি শ্বহীদ হ'ল, বহুতখিনি কষ্ট পালে। আজিৰ সময়ত
সকলো জাতি জনগোষ্ঠীয়ে যিটো আশা আকাংক্ষালৈ জীয়াই থাকে সেইটো আমি সন্মান কৰাটো সকলোৰে দায়িত্ব, সকলো চৰকাৰৰ দায়িত্ব। সেই হিচাপে চৰকাৰ বুলি ক'লে নাগৰিকখিনিক বাদ দি চৰকাৰ হ'ব নোৱাৰে, আৰু চৰকাৰৰ দায়িত্বটো হৈছে নাগৰিকসকলৰ ভাল চিন্তা ভাল কাম কৰাৰ কাৰণে এইটোৱে চৰকাৰৰ দায়িত্ব। এই হিচাপে আমি চেষ্টা কৰিছোঁ যে এই প্ৰয়াস এই ইনিচিয়েটিভে আমাৰ জাতি জনগোষ্ঠীক অলপহলেও সকাহ দিব। পৰৱৰ্তী সময়ত আমি চেষ্টা কৰিম যে আৰু ডাঙৰকৈ আমি কেনেকৈ এইটো কৰিব পাৰোঁ। আজি ইয়াত যিটো আমাৰ কমিউনিকেশ্যন ব্ৰিজ বুলি এখন কিতাপ ওলাইছে, ইয়াৰ ইমিডিয়েট নেক্সট আমাৰ হেপিনেছ হিচাপৰ ইনিচিয়েটিভটো হ'ব ইথনোগ্ৰাফি। সকলো জনগোষ্ঠীৰ ইতিহাসটো আমি লিখিব নোৱাৰোঁ, ইতিহাসটো কোনোবা ইতিহাসবিদে লিখিব, কিন্তু চৰকাৰী ইনিচিয়েটিভত যিসকল 26টা জনগোষ্ঠী আমাৰ ইয়াত আছে সেই জনগোষ্ঠীবোৰৰ যিখিনি আমাৰ ভাষা সংস্কৃতি বা বিভিন্ন ঐতিহাসিক বিষয়বিলাক আছে এইবিলাক লিপিবদ্ধ কৰি এই জনগোষ্ঠীৰ সকলক জীয়াই ৰখাটো আমাৰ সকলোৰে দায়িত্ব। সেইকাৰণে আমি এটা ইথনোগ্ৰাফি এটা লিখিবলৈ বা যুগুত কৰিবলৈ গৈ আছোঁ, য'ত আপোনালোকৰ সাহিত্য সভাবোৰৰ আমাৰ ষ্টুডেণ্ট ইউনিয়ন জাতীয় সংগঠনবোৰৰ এটা ডাঙৰ এটা সহায় আমাৰ চৰকাৰখনক লাগিব। মই সেইটো অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আগবাঢ়ি আহে আৰু এই ইনিচিয়েটিভে নিজৰ নিজৰ জনগোষ্ঠীক যাতে ক'ৰবাত যদি কিবা হেৰাই যাব বিচৰা বিষয় আছে সেইটো প্ৰিজাৰ্ভ কৰিব লাগে। মই ভাষণটো ছুটিকে দিছিলোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সোনকালে যাব লাগে। এটা ভুল হৈ গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ হেপিনেছ মিছনত এইবাৰৰ বাজেটত আমাৰ 10 কোটি টকা এক্সট্ৰাকে দিছে। চবৰে তেখেতক আজি ধন্যবাদ জনাইছোঁ। এই হেপিনেছ মিছনটো তেখেতে ৰিকগনিশ্যন দিছে, মাৰ্গদৰ্শন কৰিছে, আৰু সমগ্ৰ ভাৰতত আমিয়ে প্ৰথম কাউন্সিল হিচাপে এইটো হেপিনেছ মিছনটো লৈছোঁ। আৰু কাৰণটো হৈছে যে অধিক কষ্ট, অধিক ত্যাগ, অধিক মানে কঠিন এটা মানে পৰিস্থিতিৰে আমি আগুৱাই আহিব লগা হৈছে। তেনেকুৱা পৰিৱেশ যাতে ৰিপিট নহয় এই কথাটোকে আমি চিন্তা কৰি এই হেপিনেছ মিছনটো অনা হৈছে। আৰু আজি মই ধন্যবাদ দিব লাগিব আমাৰ যিসকল যুৱ বন্ধুসকলে হেপিনেছ মিছনৰ ইনিচিয়েটিভ লৈছে। আমাৰ ছেক্ৰেটাৰী সকলো আছে, তাৰ বিষয়া সকলো আছে, আৰু তাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ আমাৰ মহিলাসকল, ভলেণ্টিয়াৰ্ছ, যুৱ যিসকল আমাৰ জাতীয় সংগঠন, ছাত্ৰ সংগঠন আছে, প্ৰাক্তন বিদ্ৰোহী বন্ধুসকল, এই সকলোবোৰ ইয়াৰ মানে কানেকশ্যন কৰিব পাৰিছে। মই নিজে বহুত সুখী যে আপোনালোকে এনুৱেল ৰিপৰ্টটো চালে গম পাব যে কম সময়ৰ ভিতৰতে বহুত ভালকৈ কানেক্ট কৰিব পাৰিছে, বহুত ভালকৈ চবৰ লগত তেখেতসকলে ডাইলগ কৰিব পাৰিছে। আৰু আজি পুনে যিটো পাঁচগাড়ী আমাৰ IOC চেণ্টাৰ আছে, তাৰ আমাৰ প্ৰিন্সিপালসকল, আমাৰ কলেজৰ প্ৰিন্সিপালসকল তাত গৈ আছে, 40জনতকৈ অধিক প্ৰিন্সিপালসকল তাত গৈছে। আমি বিচাৰিছোঁ যে আমাৰ শিক্ষাত সকলো টেক্সট বুকৰ যিখিনি লিখা থাকে এইখিনি মাত্ৰ পঢ়ালে আমাৰ সমাজখনত যিবিলাক সমস্যা আছে সেইটো সমাধান কৰাটো আমি যিমান লাগে ইমান কৰিব নোৱাৰিব পাৰে। সেইকাৰণে অলপ হাতকে, যিটো হিন্দীত কয় হাতকে, এক্সট্ৰা অৰ্ডিনাৰী ইটো যাতে অলপ চিন্তা কৰিব চবে ট্ৰাই কৰে, চেষ্টা কৰে, ইয়াৰ কাৰণে কি পদক্ষেপবিলাক লোৱা হৈছে। মই বহুত কথা নকওঁ, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত বড়োলেণ্ডৰ যিটো সমাজ, 35 লাখ জনসাধাৰণৰ যিটো সমাজ, যি সমাজে দুখে সুখে একেলগে আহিছে, তাত কষ্ট পাইছে চবে পাইছে, আনন্দ পাইছে চবে পাইছে। আমি অনাগত দিনত যাতে সমাজটো বিভাজন বা সমাজ ভেদাভেদ এই পৰিৱেশবিলাক যাতে কোনো আকৌ চিন্তা নকৰে। যিকোনো পৰিস্থিতিৰ বিনিময়ত কোনোবা এদিন পিছত থাকিব পাৰে, কোনোবা এদিন আগত যাব পাৰে, কিন্তু যোৱা 30-40 বছৰ 50 বছৰৰ ইতিহাসে আমাক যিটো শিকনি দিলে, এই শিকনিটো লৈ অনাগত দিনত যাতে আমি সকলোৱে একেলগে আগবাঢ়ি যাব পাৰোঁ, এইখিনি কথাকে ৰাখি আজিৰ এই প্ৰগ্ৰামত উপস্থিত হোৱা সকলোলৈ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আপোনাৰ কুশল মাৰ্গদৰ্শনত বড়োলেণ্ডৰ প্ৰগতি ক্ষীপ্ৰতৰ হৈছে। এতিয়া মই বঁটাসকলক এখন গ্ৰুপ ফটোগ্ৰাফৰ বাবে মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে মই মাননীয় মুখ্য কাৰ্যবাহী সদস্য
Shri Prabhupada Video Consulate, taking a couple of the photographers and the our young belly, our GP understand. Hamara, Hopper, Purava, and Navada, Ami, Yati, Ajay, understand. Hamara. Kata. Hah? Itu eta plus itu. Murti. Mogok ಮಾಡಿ ಬಿಡಿ. ಇದು ಜೊತೆಗೆ ಮೋಟಿ. লন্ডন মানে এইখিনি এনে মানুহ কিবা হিলি থাকে